সেমিকণ্ডাক্টৰ প্ৰজেক্টৰ কাষত আপোনালোকে জানে যে খুব কম দিনতে বেংগলোৰত কাম কৰি থকা 1000 ছোৱালী জাগিৰোডলৈ উভতি আহিব। আমাৰ যি অসমীয়া ছোৱালী এতিয়া বেংগলোৰত কাম কৰি আছে তেওঁলোক খুব সোনকালে জাগিৰোডলৈ উভতি আহিব। অহাৰ লগে লগে জাগিৰোডত এটা থাকাৰ ভীষণ সমস্যা হ'ব আৰু লাহে লাহে 10, 12, 15,000 মানুহ যেতিয়া তাতে নিযুক্তি হ'ব ওচৰত ভাড়াঘৰ আদি প্ৰস্তুত হৈ উঠোতেও সময় লাগিব। সেইকাৰণে আজি আমি আগতীয়াকৈ জাগিৰোডত এটা ৱৰ্কিং ওমেন হোষ্টেল 1000খন আসনযুক্ত এটা ৱৰ্কিং ওমেন হোষ্টেল বনাবৰ বাবে আজি কেবিনেটে 142 কোটি টকাৰ অনুমোদন জনাইছে। আমাৰ অসমৰ গোটেই চাহ বাগিচা বিলাকত আমি মহাপ্ৰভু জগন্নাথ কমিউনিটি হল বনাই আছো 500খন চাহ বাগিচা। আজি তাৰ এখন মেনেজিং কমিটি কেবিনেটে নিৰ্মাণ কৰে, স্থানীয় বিধায়কক অধ্যক্ষ হিচাপে লৈ তাকো কেবিনেটে অনুমোদন জনায়। মই এতিয়া আজিৰ কেবিনেটত গ্ৰহণ কৰা 3টা বিশেষ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকক জনাব খুজিছো। আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটত অসম চৰকাৰৰ কৰ্মচাৰী আৰু আমাৰ পেঞ্চনাৰ সকলৰ বাবে 2% ডিয়াৰনেছ এলাউন্স আমি ঘোষণা কৰো। এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেঞ্চনাৰ সকলোৱে 2% তেওঁলোকে ডিয়াৰনেছ এলাউন্স পাব। 1/1/2025 পৰা ই কাৰ্যকৰী হ'ব। আমি এই মাহৰ দৰমহাত বিহুৰ আগতে পোৱা দৰমহাত 2% দিয়ে সংলগ্ন কৰিম, কিন্তু যিটো এৰিয়াৰ সেইটো আমি এপ্ৰিল আৰু মে 2টা মাহত আমি তেওঁলোকক দিম। আজি এটা কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে অহা প্ৰথম বহাগৰ পৰা চৰকাৰৰ যিমান ট্ৰান্সফাৰ অৰ্ডাৰ ওলাব, পোষ্টিং ওলাব, গাইডলাইনছ ওলাব, ৰুলছ ওলাব, ৰেগুলেশ্যন ওলাব, নটিফিকেশ্যন ওলাব, অফিচ মেমৰেণ্ডাম ওলাব, এই গোটেইবিলাকতে ইংৰাজীৰ লগতে অসমীয়াও ইয়াত সংলগ্ন কৰিব লাগিব। তাৰমানে 2খন নটিফিকেশ্যন ওলাব, এখন ইংলিছ, এখন অসমীয়া। কেছ হলে, লিগেল প্ৰব্লেম হলে সি ইংলিছখন মান্য হ'ব, কাৰণ লিগেল লেংগুৱেজৰ কাৰণে ইংলিছখন। কিন্তু অসমত 1 বহাগৰ পৰাই আমি এইটো সিদ্ধান্ত লৈছো যে যিমান চৰকাৰী অৰ্ডাৰ হয়, অফিচ মেমৰেণ্ডাম হয়, ৰুলছ হয়, ৰেগুলেশ্যন হয়, বিধানসভাৰ আইন হয়, যিমান বিলাক চৰকাৰী কমিউনিকেশ্যন তাত ইংৰাজীৰ লগতে এখন অসমীয়া প্ৰতিলিপিও সন্নিৱিষ্ট কৰিব লাগিব। ইংৰাজীখন থাকিব, ইংৰাজীৰ লগত অসমীয়া এটা কপি থাকিব। বৰাক উপত্যকাত বেংগলী থাকিব, বিটিআৰত বড়ো থাকিব অতিৰিক্ত। অৰ্থাৎ বৰাক উপত্যকাত বঙালী থাকিব, বিটিএডিত বড়ো থাকিব আৰু সমগ্ৰ অসমতে ইংৰাজী আৰু অসমীয়া। এই ব্যৱস্থাটো আজি কৰা হৈছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ লগত আমাৰ আলোচনা হৈছিল। জাষ্টিছ BK শৰ্মা কমিটিৰ এইটো অনুমোদন আছিল। ৰাজ্য চৰকাৰে অহা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা কৰি 15 এপ্ৰিল 1 বহাগৰ পৰা কাৰ্যকৰী হোৱাকৈ ইয়াক ৰূপায়ণ কৰাৰ বাবে নিৰ্দেশ দিছে। আমি চৰকাৰী অফিচাৰসকলক কৈছো যে প্ৰথম অৱস্থাত ভাচিনী বুলি এটা এপ আছে, য'ত অসমীয়া, বড়ো, বেংগলী 3টা ভাষাই উপলব্ধ হয়, তাক ব্যৱহাৰ কৰক আৰু লাহে লাহে তেওঁলোকে নিজাকৈ লিখিব পৰা হৈ যাব। ইংলিছ আৰু অসমীয়া গোটেই অসমৰ কাৰণে, বিটিআৰৰ কাৰণে বড়ো, বৰাক ভেলীৰ কাৰণে বেংগলী। যিটো আজি চলি আছে তাত কোনো আৰু বেলেগ নহয়। আমি যিটো আজি যি ধৰণে চলি আছে বিটিআৰত বা আজি যি ধৰণে বৰাক উপত্যকাত চলি আছে সেইটোৱে চলি থাকিব। বৰাক উপত্যকাত বেংগলী চলে, বিটিআৰত বড়ো চলে,
বিটিআৰত অসমীয়াও চলে, গতিকে আৰু গোটেই অসমতে ইংৰাজী আৰু ৰাজ্য চৰকাৰে আজি আমাৰ দুখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট পাগলিজৰা আৰু নায়েক গাঁও আমি ৰেভিনিউ ভিলেজলৈকে কনভাৰ্ট কৰো, কিন্তু তাৰো ভিতৰত 280 হেক্টৰ আৰু 180 হেক্টৰক লৈ দুখন ৰিজাৰ্ভ ফৰেষ্ট কৰিবৰ বাবেও ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। এতিয়া তৃতীয় এটা ইম্পৰ্টেণ্ট সিদ্ধান্ত আছিল, আমাৰ অসমত যিবিলাক ফৰেনাৰ্ছ ট্ৰিব্যুনেল আছে তাতে বহুত কেছ পেণ্ডিং হৈ আছে। এই কেছবিলাকৰ ভিতৰত 28,000 এনেকুৱা ব্যক্তি আছে যাৰ উপাধি কোচ ৰাজবংশী লোকসকলৰ সৈতে মিলে, অৰ্থাৎ 28,000 কোচ ৰাজবংশী লোকে আজিও বিদেশীৰ এটা অপমান লৈ তেওঁলোকে ট্ৰিব্যুনেলত কেছ খেলি আছে। ৰাজ্য চৰকাৰে বিশ্বাস কৰে যে কোচ ৰাজবংশী অসমৰ এটা খিলঞ্জীয়া কমিউনিটি, কোচ ৰাজবংশী অসমৰ সংস্কৃতিৰ এক এৰাব নোৱাৰা অংগ, আৰু সেইবাবে আজি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে কোচ ৰাজবংশী লোকসকলৰ বিৰুদ্ধে যি বিদেশী ন্যায়াধিকৰণত কেছ চলি আছে বা তেওঁলোকৰ নামৰ বিপৰীতে যি ডি ভোটাৰ লাগি আছে, তাক তৎকালীনভাৱে এই গোচৰবোৰ প্ৰত্যাহাৰ কৰিবলৈ আজি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। এইটো এটা কোচ ৰাজবংশী কমিউনিটি, বহুত দিন তেওঁলোকে কষ্ট খালে আৰু এই কমিউনিটিৰ মানুহবোৰ বৰ দুখীয়া, গতিকে আজি তেওঁলোকৰ আমি এটা ঐতিহাসিক সিদ্ধান্ত লৈছো যে কোচ ৰাজবংশী কমিউনিটিৰ গাত এতিয়াৰ পৰা বিদেশী লেবেল লাগি নাথাকিব, তেওঁলোকৰ বিৰুদ্ধে চলি থকা সকলো গোচৰ ৰাজ্য চৰকাৰে ট্ৰিব্যুনেলৰ পৰা প্ৰত্যাহাৰ কৰিব। So 3টা ইম্পৰ্টেণ্ট ডিচিশ্যন আছিল, 2% DA, ছেকেণ্ড ইম্পৰ্টেণ্ট ডিচিশ্যন আছিল যে অসমীয়া ভাষাৰ প্ৰয়োগ, বৰাকত বেংগলী, BTADত বড়ো, আৰু কোচ ৰাজবংশী কমিউনিটিৰ পৰা বিদেশী বুলি যি তেওঁলোকৰ ওপৰত গোচৰ চলি আছিল তাৰ আনুষ্ঠানিক প্ৰত্যাহাৰ। এই 3টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আজি কেবিনেটে লয়, লগত মথাউৰি কমিটিটো এটা সুদূৰ প্ৰসাৰী ভৱিষ্যতৰ দিনত এটা অত্যন্ত সুস্থ সিদ্ধান্ত হ'ব বুলি মই আশা কৰিছো। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে সুধিব পাৰে। সেইবিলাক থাকিবই, খালাচীও থাকিব, গভৰ্ণমেণ্ট মানুহখিনি থাকিবই। ডেকা ল'ৰাবিলাকে ৰাতি যেনেকে ডিউটি কৰে আমাৰ গাঁৱত, এতিয়া তেওঁলোকে ডিউটি কৰোতে আজিও ডিউটি কৰে, কিন্তু এটা ডিউটিটো আনুষ্ঠানিক হ'ব। স্থানীয় মানুহ, সেই মথাউৰিটোৰ কাষৰ মানুহখিনি, নৈপৰীয়া বুলি নহয়, মথাউৰিটোৰ কাষত লোকেল মানুহ থাকিব। এটাই সুবিধা থাকিব, আগতে তেওঁলোকে নিজাকৈ যায়, কেতিয়াবা পুলিচেও দিগদাৰ কৰে, অমুকেও দিগদাৰ কৰে। এতিয়া এটা আইডেন্টিটি কাৰ্ড থাকিব, গামবুট পাব, ৰেইনকোট পাব, টৰ্চ লাইট পাব, পাৰ্কোপাইন পাব, জিঅ' বেগ পাব, অন্ততঃ নিজক ৰক্ষণাবেক্ষণ কৰিব এটা সুবিধা পাব। ভালেই হ'ব। ৰাভা হাছং, BTR, পঞ্চায়ত, বিধানসভা ক'তো আগত ক'তো একো সমস্যা নাই, ইমান কাম হৈ আছে ৰাইজে। আৰু সেইটো লৈ মই প্ৰথম দিনাৰ পৰাই কৈ আছো যে আমি নিৰ্বাচনক লৈ চিন্তা কৰা নাই, সেইকাৰণে প্ৰতিটো দিনে আপোনালোকে চিন্তা কৰক, এই কোচ ৰাজবংশী মানুহখিনি আজি ইমান দিন বিপদত পৰি আছিল, তেওঁলোকৰ কাৰণেতো কোনেও চিন্তা কৰা নাছিল। বোলে অসমীয়া ভাষাৰ মৰ্যাদা কোনেওতো চিন্তা কৰা নাছিল, গতিকে প্ৰতি সপ্তাহতেতো আমি একোটা ভাল খবৰ আপোনালোকক শুনাও। গতিকে ৰাইজেতো আমাক সমৰ্থন কৰাটো স্বাভাৱিক, আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বৰ প্ৰতি অসমৰ ৰাইজৰ অকুণ্ঠ সমৰ্থন আছে। ৱাকফ বিল পাছ হৈ গল, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঐতিহাসিক কাম কৰি দেখুৱালে, গতিকে ৰাইজৰ আস্থা আছে। খালি মই এটাই দুখ পাইছো যে এই ৱাকফ বিল এমেণ্ডমেণ্টৰ সময়ত অসমৰ এজন সংসদে যি বক্তব্য দাঙি ধৰিলে যে ৰাস্তাতে নামাজ কৰিব দিব লাগে, এজন সংসদে যিটো কলে যে স্বাধীনতা সংগ্ৰাম যেন হিন্দু মানুহে কৰাই নাই, এটা বিশেষ কমিউনিটিহে কৰিছিলে, এই যিবিলাক তেখেতে সদনত বক্তব্য দিলে, মুখ্যমন্ত্ৰী হিচাপে মই নিজেই লজ্জিত অনুভৱ কৰিছো।
অসমৰ মুছলমান মানুহেও নিবিচাৰে ৰাস্তাত নামাজ কৰাটো। ধুনীয়া মছজিদ বনাইছে, তেওঁলোকে মছজিদত নামাজ পঢ়ে। অসমত কোনেও ৰাস্তাত নামাজ নপঢ়ে। যিটো বস্তু মুছলমান মানুহেও বিচৰা নাই, তেওঁ তাতকৈও এক্সট্ৰিমত। দ্বিতীয়তে, স্বাধীনতা সংগ্ৰাম এনেকুৱা কৰিলে ভাষণত যেন মহাত্মা গান্ধী, গোপীনাথ বৰদলৈয়ে স্বাধীনতা সংগ্ৰাম কৰাই নাছিল। গতিকে মই নিজে লাজ পাইছো, গোটেই দেশৰ মানুহবিলাকে মোক ফোন কৰিছে যে অসম হয় নেকি। গোটেই দেশৰ ওচৰত অসমে লজ্জা পাবলগীয়া হৈছে, লাজ পাবলগীয়া হৈছে এনেকুৱা বিবৃতিৰ কাৰণে। Sir, if you could speak this one in English. देखिए, असम का एक सांसद ने वाकफ जो कानून लोकसभा में डिबेट हुए थे, वो समय उन्होंने बोले कि मुसलमान समाज को रास्ता में नमाज पढ़ने का इजाजत देना चाहिए। और वो ऐसा भाषण किया कि स्वाधीनता संग्राम एक विशेष कम्युनिटी ने ही किए थे, हिंदू समाज ने किया ही नहीं था। तो ऐसा उन्होंने भाषण दिया। देश विदेश का लोग मुझको फोन करके पूछ रहे, भाई आपने कैसा लोगों को संसद में भेजा। तो हमारे लिए भी काफी ये एक सेम का बात हुए है। ऐसा बात बोलने के कारण असम का भी क्षति हुए है। मैं देशवासी को उनका संसद ने ऐसा बात संसद में बोला, उसका कारण देशवासी उसे मैं ही क्षमा मांगता हूं कि हमारे एक असम का सांसद लोकसभा में ऐसे अनाप तनाप बोले। हमारा असम में कभी मुसलमान लोग ये डिमांड ही नहीं किया है कि हमें रास्ता में नमाज पढ़ने का इजाजत दो। अच्छा मस्जिद है, ईदगाह है, बढ़िया से नमाज अदा करता है, कभी कोई समस्या नहीं होते हैं। वो बोले रास्ता में आप क्यों नमाज नहीं पढ़ने देते हो, ये तो डिमांड ही नहीं है। दूसरा बोला ये यही स्वाधीनता संग्राम किया। क्या गांधी जी ने स्वाधीनता संग्राम नहीं किया? क्या गोपीनाथ बरदलोई ने स्वाधीनता संग्राम नहीं किया? क्या सुभाष बसु ने स्वाधीनता का संग्राम नहीं किया? तो एक असमिया जो लासित बरफुकन का धरोहर है, हम लोग असम का लोग, महाराज पीठू का धरोहर है, जो बख्तियार खिलजी औरंगजेब को भगाया था असम में, उनका ही धरोहर जाके संसद में ऐसा बात बोल सकता है, हम लोग सोच भी नहीं सकते थे। तो इसीलिए हम काफी शर्मिंदा है और देशवासियों से मैं क्षमा मांगता हूं कि हमारा संसद ने ही ऐसा भाषण दिए संसद में। हम आशा करता हूं कि असम का लोग जरूर सबक सिखाएगा उसका कारण समय आने पर। এইটো হব নালাগে। মই বাৰে বাৰে তিনিচুকীয়া ৰাইজকো অনুৰোধ কৰিম যে দুইটা কমিউনিটিৰ মাজত সদায় ভুল বুজাবুজি হৈ থাকিলে অসমত ইনভেষ্টমেন্ট নাহিব, অসমখন আগবাঢ়ি নাযাব। এই বিশেষ বস্তুটোলৈ মই খুব চিন্তিত, খুব দুখিত যে বাৰে বাৰে দুইটা কমিউনিটিৰ মাজত এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈ আছে। কিছুদিন পিছত মই আমাৰ মন্ত্ৰীসভাৰ জ্যেষ্ঠ সদস্য দুজনক পঠাম, যাতে দুইটা কমিউনিটিৰ লগত আলোচনা কৰি এটা শান্তিৰ বাতাবৰণ হব পাৰে। কাৰণ এনেকুৱা খবৰ বাহিৰত গলেই অসমৰ প্ৰতি আকৌ প্ৰশ্নবোধক চিন আহি যায়। সেইকাৰণে এইটোলৈ মই নিজে যোৱা দুদিনৰ পৰা মই খুব দুখ পাই আছো। মই বাৰে বাৰে মনিটৰ কৰি আছো, বাৰে বাৰে আমাৰ MLA বিধায়কসকলক ফোন কৰি আছো। মই সকলোকে অনুৰোধ কৰিম যে এইখন এখন নতুন অসম, ইয়াত এইবিলাক সৰু সৰু কথালৈ কাজিয়া কৰি থকা, দুটা কমিউনিটিৰ মাজত তিক্ততা হোৱাটো ভাল নালাগে। পূজা উৎসৱ সকলোৰে ভাল কৰি হৈ যাওক। আমি ঈদতো বাধা দিব নালাগে, নামাজতো বাধা দিব নালাগে, ছট পূজাতো বাধা দিব নালাগে, দুৰ্গা পূজাতো বাধা দিব নালাগে, নাম কীৰ্তনতো বাধা দিব নালাগে। কিবা স্থানক লৈ যদি কিবা অসুবিধা আছে আলাপ আলোচনা কৰি আমি মীমাংসা কৰিম। কিন্তু বাৰে বাৰে এই ঘটনাটোৱে বেলেগক সুযোগ দিয়ে 10টা কথা অসমৰ কাৰণে কবৰ কাৰণে। সেইকাৰণে মই পঞ্চায়ত ইলেকশ্যনৰ পিছত দুজন জ্যেষ্ঠ মন্ত্ৰীক পঠাম, যাতে দুইটা কমিউনিটিৰ মাজত এটা আলাপ আলোচনা কৰি যিটো এটা ডিষ্টেন্স আছে, দূৰত্ব আছে, সেই দূৰত্বটো যাতে সদায়ৰ কাৰণে দূৰ কৰিব পাৰি। মই কাকো ইয়াত দায় দোষ ব্লেম দিব খোজা নাই, মাত্ৰ দুইটা কমিউনিটিকে কৰজোৰে আহ্বান জনাম যে মিলা মিছা, শান্তি সম্প্ৰীতি সমন্বয়ৰ মাজত যাতে আমি থাকো। কাৰণ আমাৰ শত্ৰু বেলেগ, সেই শত্ৰুৰ লগতহে আমি যুঁজিব লাগে। হ'ব, ধন্যবাদ।
Same, sir. Regarding the embankment community, whatever you have mentioned, can you just क्या क्या? the embankment community, what you have mentioned? हमारा in English? असम में हर साल बाढ़ आते हैं। हमें आज कैबिनेट में एक निर्णय लिया हो कि हर बाढ़ का जो बाढ़ को प्रतिरोध करने के लिए हम लोग जो एम्बैंकमेंट बनाता हूं, ये एम्बैंकमेंट ना टूटे या टूटने का संभावना होने से सरकार को पहले ही खबर पहुंचा दे। इसके लिए हम 10-15 युवा लेके एक एम्बैंकमेंट कमेटी बनाऊंगा और वही कमेटी देख देखाव करेगा और तुरंत कुछ व्यवस्था लेने के लिए अगर कुछ सामग्री चाहिए वो भी उनका साथ हम लोग उपलब्ध करवाऊंगा। और जब तक थोड़ा सा क्राइसिस मिट जाएगा, सरकार से रीइंफोर्समेंट भी संभव हो पाएगा। तो ये एम्बैंकमेंट कमेटी एक बड़ा एक अच्छा